নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাগত অৰ্হতা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ বিষয়ে জানিবলগীয়া কিছু কথা। আহকচোন ভিডিঅ'টো এবাৰ সম্পূৰ্ণৰূপে চাওঁ। অসমৰ জিলাসমূহ। অসমৰ সৰ্বমুঠ জিলা হ'ল 33খন। সেইবোৰ হ'ল তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, ধেমাজি জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা, লখিমপুৰ জিলা, যোৰহাট জিলা, মাজুলী জিলা, বিশ্বনাথ জিলা, গোলাঘাট জিলা, কাৰ্বি আংলং জিলা, শোণিতপুৰ জিলা, নগাঁও জিলা, হোজাই জিলা, পশ্চিম কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা, কাছাৰ জিলা, হাইলাকান্দি জিলা, কৰিমগঞ্জ জিলা, মৰিগাঁও জিলা, ওদালগুৰি জিলা, দৰং জিলা, কামৰূপ মহানগৰ জিলা, বাক্সা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, বৰপেটা জিলা, চিৰাং জিলা, বঙাইগাঁও জিলা, কোকৰাঝাৰ জিলা, গোৱালপাৰা জিলা, ধুবুৰী জিলা আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা। বন্ধু বান্ধৱীসকল, অসমৰ জিলাসমূহৰ কথা কিন্তু এতিয়াও বহুতেই নাজানে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।